হিন্দু আৰু মুছলমান এই দুটা ৰিলিজিয়ন সদায় চৰ্চাত থাকে, বিশেষকৈ আমাৰ ভাৰতবৰ্ষত আৰু এতিয়া অসমতো বহুত বেছি হৈ গ'ল। হিন্দু আৰু মুছলমান মানে লাগি থাকে, বহুতে কৈ থাকে হিন্দুত্ববাদীয়ে যে মুছলমান বেয়া, মুছলমান এনেকুৱা, আৰু ইফালে পৰা মুছলমানে কাউণ্টাৰ এটেক কৰে যে হিন্দুৱে এনেকুৱা কৰিছে, হিন্দুৱে তেনেকুৱা কৰিছে, বহুত কিবা কিবি দেই। কিন্তু মই আজি হিন্দু মুছলমান নহয়, বেলেগ এটা ধৰ্মৰ বিষয়ে ক'বলৈ গৈ আছো, আৰু সেই ধৰ্মটো, সেই ৰিলিজনটো বেলেগ একো নহয়, সেইটো হ'ল খ্ৰীষ্টিয়ান। খ্ৰীষ্টিয়ানৰ বিষয়ে মই ক'বলৈ গৈ আছো। খ্ৰীষ্টিয়ানৰ কেনেকুৱা কি আপোনালোকে জানিব পাৰে, কিন্তু মোৰ জীৱনৰ এটা অভিজ্ঞতা মই ক'বলৈ গৈ আছো। এইটো নহয় যে মই কাৰোবাক তেওঁলোকৰ ভাল বা বেয়া এইটো ক'ব গৈছো, আৰু খ্ৰীষ্টিয়ানৰ কোনোবাই যদি বেয়াও কৰিছে সেই বুলি এইটো নুবুজায় যে খ্ৰীষ্টিয়ান মানেই বেয়া। এতিয়া কথাটোলৈ আহোঁ মই। আজি হয়তো ৩-৪ বছৰ আগৰ কথা হ'ব দেই। গুৱাহাটীত মই ফুটপাথত দুজন ল'ৰা ৰৈ থকা দেখা পালোঁ। কিবা মানে লিফলেট বিলাই আছে, পাতলা পাতলা কাগজৰ যে কিবা কিবি লিখা থাকে লিফলেট বিলাই আছে। ময়ো গৈ আছিলোঁ খোজকাঢ়ি ফুটপাথত। ল'ৰা দুজনে মোক ৰাখি ক'লে যে দাদা এইখন লওকচোন। বোলো কি হয় এখন? কৈছে দাদা আপুনি খ্ৰীষ্টিয়ান নে? প্ৰথম ইংলিছত সুধিছিলে, আৰ ইউ খ্ৰীষ্টিয়ান? বোলো ন, কিয় সুধিলা? মই অসমীয়াতে সুধিলোঁ, বোলো কিয় সুধিলা তুমি? তাৰপিছত তেওঁ মানে খ্ৰীষ্টিয়ানিজিমৰ কথা কৈ আছে, আৰু খ্ৰীষ্টিয়ান এনেকুৱা হয়, খ্ৰীষ্টিয়ান মানুহৰ মাজত এইটো চলে, এইটো হয়, মানে তেওঁলোকৰ গুণানুকীৰ্তন কৰিছে বহুত কিবা কিবি। ঠিকে আছে, মই বুজিছোঁ বাৰু দেই। ক'লে গতিকে খ্ৰীষ্টিয়ান মানে ইনডাইৰেক্টলি ক'ব খুজিছে যে খ্ৰীষ্টিয়ান ধৰ্ম ল'ব লাগে। তেতিয়া ল'ৰাজনৰ নামটো সুধিছিলোঁ, মই পাহৰিলোঁ দেই, ল'ৰাটো কি নাম আছিলে পাহৰিলোঁ, কিন্তু মোৰ লগা নাই যে এইটো জন্মগতভাৱে ল'ৰাজন খ্ৰীষ্টিয়ান হ'ব। আমাৰ অসমীয়া ল'ৰা, খাটি অসমীয়া কৈছে, গতিকে লগা নাই। তাৰ মানে তেওঁ অলৰেডি কনভাৰ্টেড খ্ৰীষ্টিয়ান হয়। তেতিয়া মই ল'ৰাজনক প্ৰশ্ন কৰিলোঁ, ভাইটি তুমি মোক এটা কথা কোৱা, সৰু ল'ৰা, বহুত সৰু ল'ৰা দেই, ভাইটি তুমি মোক এটা কথা কোৱা যে মানুহে নিজকে ভাল মানুহ হিচাপে পৰিচয় দিবলৈ নিৰ্দিষ্ট এটা টেক ল'বলৈ প্ৰয়োজন আছে নেকি বাৰু? হিন্দুইজিমৰ বা ইছলামৰ বা খ্ৰীষ্টিয়ানিটি এনেকুৱা কিবা টেক ল'বলগীয়া আছে নেকি বাৰু? আজি যদি মই হিন্দু বুলি মোৰ চাৰ্টিফিকেটত আছে, এতিয়া মই ভাল কাম কৰিবলৈ, নিজকে ভাল বুলি পৰিচয় দিবলৈ মই খ্ৰীষ্টিয়ান হোৱাটো জৰুৰী নে? ল'ৰাজন বিপাঙত পৰি গ'ল। মই ইয়াত থাকি মই খ্ৰীষ্টিয়ান নোহোৱাকৈ মই ভাল মানুহ হৈ থাকিব নোৱাৰিম নে? ভাল কাম কৰি যাব নোৱাৰিম নে? তোমালোকে যিখিনি ভাল কামৰ কথা ক'লা, খ্ৰীষ্টিয়ানত কিমান ভাল কাম হৈ আছে আৰু কিমান ভাল কাম কৰি আছে খ্ৰীষ্টিয়ানে, সেইখিনি যে ক'লা, মই এই বিদ্যুৎ বৰ্ডলৈ হৈ থাকি, হিন্দু হৈ থাকি কৰিব নোৱাৰিম নেকি? অলপ জিভাত মানে পাক লাগি গ'ল ল'ৰাজনৰ। তাৰপিছত মই আৰম্ভ কৰি দিলোঁ। মই আপোনালোকে হয়তো মোৰ ভিডিঅ' দেখিছে, মই নিজেই মানে হিন্দু সভ্যতাৰ ওপৰত বহুতখিনি শিকি আছোঁ কথা। আমাৰ মাইথলজিৰ বিষয়ে বহুত অধ্যয়ন কৰিছোঁ, মহাভাৰত ৰামায়ণ যথেষ্ট অধ্যয়ন কৰিছোঁ, বহুত বাকী আছে কিন্তু অধ্যয়ন কৰি আছোঁ। মোৰ সেই সাধাৰণ জ্ঞানখিনিৰ ওপৰতে তেওঁ কিবা কিবি কথা ক'লোঁ। প্ৰকৃততে আমাৰ হিন্দুত্বৰ কথা ক'লোঁ। এই চৌকল হিন্দুত্ববাদৰ কথা কোৱা নাই দেই, একদম জেনুইন যিটো আমাৰ হিন্দুইজিম, সেই বিষয়ে ক'লোঁ যে হিন্দুইজিমে আমাক কিমান মহান মহান কথা শিকাইছে। তুমি আজি যে যিখিনি খ্ৰীষ্টিয়ানত পাইছা, বাইবেলত পাইছা, বাইবেল লিখা হোৱাৰ বহুত আগতে এই শ্ৰীমদ ভগৱত গীতাত ইয়াতকৈ বহুত ভাল ভাল কথা উল্লেখ আছে। তুমি যদি এই বাইবেল পঢ়াৰ আগত প্ৰথম গীতা পঢ়িলা হয় নহয়, তুমি আজি এই খ্ৰীষ্টিয়ানৰ বিষয়ে ক'বলগীয়া নহ'ল হয়, তুমি আজি হিন্দুইজিমৰ বিষয়ে কৈ থাকিলা হয়। এনেকৈ বহুত কথা ক'লোঁ কিবা কিবি কৈ, তাৰপিছত ল'ৰাটোৱে মানে চাৰিণ্ডাৰ কৰিলে, কেতিয়াবাই চাৰিণ্ডাৰ কৰিলে, কৰি মেলি দুখ প্ৰকাশ কৰিছে, দাদা বেয়া নাপাব আপোনাক এনেকৈ কোৱাৰ কাৰণে। মই বোলো মোক কোৱা নোকোৱাটো কথা নহয়, কিন্তু তোমালোকে যেনে ৰাস্তাত ৰৈ মানুহক যে কনভাৰ্ট কৰিবলৈ চেষ্টা কৰি আছা, খ্ৰীষ্টিয়ানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আছা, এই কামটো তোমালোকে ভাল কাম কৰা নাই। কাৰণ কিবা এটা ভাল কাম কৰিবৰ কাৰণে সেই ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ প্ৰয়োজন নাই। যিটো ধৰ্মত আছে, যি উপাধি লিখি আছে, যেনেকুৱা হৈ আছে, তেনেকৈ ভাল কাম কৰিবলৈ যদি তুমি শিকোৱা বা আগ্ৰহী কৰোৱা, তেতিয়াহে তুমি ভাল কাম কৰি আছা বুলি মই ক'ব পাৰিম। গতিকে তুমি যিখিনি এতিয়া কৰি আছা, তোমাক শিকাই বুজাই পঠাইছে, মই জানো তোমাৰ ওপৰত মানুহ আছে, তেওঁলোকে তোমালোকক শিকাই পঠাইছে যে এনেকে কৰা, হয়তো তোমালোকে পইচাও পাইছা চাগে তাৰ বাবদ, নাজানো, সেইটো বিষয়ে মই ক'বলৈ নাযাওঁ। তোমালোকে যে এইখিনি কৰি আছা, এইখিনি কৰাৰ বাবদ তোমালোকক পইচা দিয়ে নে নিদিয়ে নাজানো, কিন্তু তোমালোকক সেইখিনি যিখিনি কনভাৰ্ট কৰিবলৈ কোৱা হৈছে ন, এটা বেয়া শিক্ষা দিয়া হৈছে। তোমালোকক শিকাব লাগিছিল যে মানুহক ভাল কাম কৰিবলৈ আগ্ৰহী কৰাবলৈ, য'তেই নাথাকক, তেওঁ যি উপাধি নিলিখক, তেওঁ কিবা ট্ৰাইব
ট্ৰাইবেল মানুহ হওক বা জেনেৰেল হওক বা ইছলামেই হওক বা খ্ৰীষ্টিয়ানেই হওক বা হিন্দুইজমৰে কোনোবা ব্যক্তি হওক, যিকোনো কাষ্টৰ হওক, কিবা হওক, সদায় কৰ্মত মনোনিৱেশ কৰিব লাগে। আমাৰ শ্ৰীমদ ভগৱত গীতাত শ্ৰীকৃষ্ণই বাৰে বাৰে কৈছিল যে কৰ্মইহে পৰিচয়, তুমি কি কৰিছা সেইটোহে মেটাৰ কৰে। শ্ৰীকৃষ্ণই বাৰে বাৰে আৰু এটা কথা কৈছিল, মোৰ আগৰ ভিডিঅ'টো কৈছো যে হে অৰ্জুন, তুমি যে মোৰ সখা সেইবাবে আজি মই তোমাৰ পক্ষত নাই। তুমি যে সত্যৰ পথত আছা, ধৰ্মৰ পক্ষত আছা, ন্যায়ৰ পক্ষত আছা, সেইকাৰণে মই আজি তোমাৰ লগত আছো। গতিকে সদায় মানুহে সেই কৰ্মৰ প্ৰতি লক্ষ্য ৰাখি আগুৱাই যাব লাগে। গতিকে কৰ্ম কৰিছা মানে সৎ উদ্দেশ্যে কৰি কাম কৰিছা, অৰ্থাৎ ভগৱান তোমাৰ লগত থাকিব। তুমি যি টাইটলে নিলিখা, ডিচুজা লিখিলেও লিখিলা, তুমি আহমেদ লিখিলেও লিখিবা, ৰহমান লিখিলেও লিখিলা, মোৰ দৰে বৰদলৈ লিখিলেও লিখিবা, শইকীয়া লিখিলেও লিখিবা, হাজৰিকা লিখিলেও লিখিবা, যি লিখা লিখা, কিন্তু তুমি কৰ্মত কেতিয়াও পিছুৱাই যাব নোৱাৰিবা। সৎ পথত আগুৱাই যাব লাগিব, সৎ কাম কৰি যাব লাগিব। তেনেহ'লে ভগৱান আল্লাহ গড যিয়ে যি বুলি নকওক তোমাৰ লগত থাকিব, সেই নেদেখাজন তোমাৰ লগত থাকিব। গতিকে আপোনালোকে কি ভাবে মোক কমেণ্টত জনাব বুলি আশা কৰিলোঁ। যে এইটোৱে জনাওক যে ভাল কাম কৰিবলৈ, ভাল মানুহ হ'বলৈ নিৰ্দিষ্ট এটা ধৰ্ম পক্ষত থাকিব লাগিব নে য'তেই যি ধৰ্মতে আছে তেনেকৈ কৰি যাব পাৰিব? হিন্দুৰ পৰা খ্ৰীষ্টিয়ান হ'ব লাগিব বা খ্ৰীষ্টিয়ানৰ পৰা মুছলিম হ'ব লাগিব বা মুছলিমৰ পৰা হিন্দু হ'ব লাগিব বুলি কিবা কথা আছে নেকি? আপোনালোকে কি ভাবে মন্তব্য কৰিব বুলি আশা কৰিলোঁ। আৰু যিসকলে এতিয়াও ভাবে যে খ্ৰীষ্টিয়ানত গ'লে বা ইছলাম ধৰ্ম ল'লেহে বা হিন্দু হ'লেহে, হিন্দু ধৰ্ম ল'লেহে ভাল কাম কৰিব পাৰি, ভাল মানুহ হ'ব পাৰি, তেখেতসকললৈ যাতে আপোনালোকে এই ভিডিঅ'টো বিলাই দিয়ে। গতিকে আশা কৰিলোঁ আপোনালোকে সঠিক উত্তৰ দিব। ধন্যবাদ। জয় আই অসম, জয় শ্ৰীকৃষ্ণ।